নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত কনক মেধি। তো আজি ভিডিঅ'টো হ'ব এটা এপ্লিকেশ্যনৰ ওপৰত। তো এপ্লিকেশ্যনটো কি হ'ব, এটা প্ৰেংক কল কৰিব পাৰিব এইটো এপ্লিকেশ্যনৰ পৰা। তো আপোনালোকে লগৰ হওক বা আননোন এজন পাৰ্চনকে হওক, যলৈকে ফোন কৰে আনলিমিটেড ফোন কৰিব পাৰিব। আৰু যিজন পাৰ্চনলৈ ফোন কৰিব সেই পাৰ্চনজনে আপোনালোকৰ নম্বৰটো দেখা নাপায়। কিবা কিবি 12টা 14টা এনেকুৱা নম্বৰ শ্ব' হ'ব তেওঁ মানুহজনৰ ফ্ৰণ্টত। তো তেওঁ যদি কল বেক কৰে সেই নম্বৰটোত, তো কিবা কিবি বকি থাকিব। তো আপোনালোকে এজন আননোন পাৰ্চন হওক বা এজন বেষ্ট ফ্ৰেণ্ডৰ হৈ লগত ফোন কৰিব পাৰিব আৰু মজা আনন্দ ল'ব পাৰিব। কিন্তু আনন্দহে ল'ব, মই আগতে কৈ দিওঁ যে কোনো ধৰণৰ বেয়া হেৰি নকৰিব। তাৰ বাবে মোৰ কোনো ৰিস্ক নাই, বাছ আনন্দ লওক, মজা লওক, সেইটোৱে। তো বন্ধুসকল, এপ্লিকেশ্যন এটা আপুনি ডাউনলোড দিব লাগিব, নহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা ডাউনলোড দিব পাৰে। তো আপোনালোকে প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব ABTALK। এনেদৰে চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনটো ওলাই যাব। তো মই এপ্লিকেশ্যনটো এইটোতে দেখিব পাইছে 3 নম্বৰটো। তো মোৰ তাত আপডেট এটা আহি আছে, মই আপডেটটো দি লওঁ। তো মোৰ আপডেট হৈ গ'ল। অ'পেন কৰাৰ আগতে আপোনালোকক বস্তু এটা দেখাই দিওঁ। মই ছেটিংছত গৈ পেলাই এইটো মোৰ 2 নম্বৰ এটা দুটা মোবাইল ইউজ হ'ব। তো মই সেইকাৰণে আনাদাৰ এটা মোবাইল স্ক্ৰীন অ'পেন কৰিব লৈছোঁ। তো মই এইটো মোবাইলৰটো নম্বৰ দেখিছে 0 নম্বৰ এটা। তো এই নম্বৰটো চাই লওক এইটো। তো মই এই ছেকেণ্ড নম্বৰটো এইটো মোবাইলত ফোন কৰি দেখাম মোৰ এইটো মোবাইলৰ পৰা। তো এপ্লিকেশ্যনটো মই অ'পেন কৰি লওঁ। তো এপ্লিকেশ্যনটো অ'পেন কৰি লৈ পেলাই আপোনালোকে ইয়াত কি কৰিব লাগিব, ফ্ৰী কলৰ কাৰণে এইটো একচুৱেলি ইয়াত পে'মেণ্ট কৰিব লাগে, কিন্তু সকলোবোৰ ফ্ৰীও পায়। ফ্ৰী পাব হ'লে আপোনালোকে কিছুমান কইনছ গোটাব লাগে, আৰু কইনছটো গোটোৱা একেবাৰে সহজ হয়। বাছ চাই থকা ভিডিঅ'টো। তাৰ কাৰণে আপোনালোকে পইণ্টছত যাব, সেইটো কাটি দিব চিনডাল দি কাটি পেলাই দেখিছে ডেইলি চেকিনত পাব, লাকি বক্সত পাব, লাক এডছ এইবিলাক বহুত পইণ্টছ পাব আপোনালোকে। বেছি সময় নালাগে পইণ্টছ গোটাওঁতে। তাৰপিছত আপোনালোকে 3ডাল চিন দেখিছে ওপৰ লেফ্ট চাইডে, 3ডাল চিনত যাব। 3ডাল চিনত গৈ পেলাই ইয়াতে প্ৰম' কোড দেখিছে, প্ৰম' কোড পাব ইয়াতে। প্ৰম' কোড পাব। তো প্ৰম' কোডত গৈ পেলাই মোৰ এইটো স্ক্ৰীণত দেখা পাব বা ডিছক্ৰিপশ্যনতো পাব। সেই প্ৰম' কোডটো ইয়াতে দি দিব আপোনালোকে, তেতিয়া ফ্ৰী কিছুমান কইনছ পাব। প্ৰম' কোডটো ইয়াত দি লৈ পেলাই এপ্লাই কৰি দিব। এপ্লাই কৰি দিয়াৰ পিছত আপোনালোকে ফ্ৰীতে কিছুমান কইনছ পাব। তো কইনছটো হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে কণ্টেক্টত গৈ বা ডাইলত গৈ পেলাই আপোনাৰ দেখিছে নম্বৰ এইটো মই কল কৰিম এতিয়া। যিটো নম্বৰ মই অথনি আপোনালোকক দেখাইছিলোঁ সেইটো নম্বৰে হয়। তো চাওক কল লাগি গ'ল। দেখিছে কিমানটা নম্বৰ আপোনালোকৰ অৰিজিনেল নম্বৰ নেদেখায়, এনেকৈ কিবা কিবি নম্বৰ দেখাব আৰু ফোন কৰিব পাৰিব। আকৌ মই নেক্সট এবাৰ দুবাৰ দেখাই দিছোঁ। তো পুনৰবাৰ দেখিছে বেলেগ এটা নম্বৰ। তো মই স্ক্ৰীন ৰেকৰ্ডিং কৰিব পাহৰি গ'লোঁ, স্ক্ৰীনশ্বট মই আপোনালোকক দেখাই দিছোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে, আৰু আপোনালোকে এপটো ডাউনলোড দি পেলাই আপোনালোকে নিজে ট্ৰাই কৰি চাব পাৰে। আৰু এইটোৱে ৰিকুৱেষ্ট যে কোনো ধৰণৰ বেয়া কামত যাতে ইউজ নকৰে, আৰু ভিডিঅ'টো নিজৰ বেষ্ট ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰা যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। ধন্যবাদ।